তই মোক কিবা কিনি দিবি না? কিবা কিনি দিবি না? যাওঁচোন আগতে দিবি না? কিবা কিবা কিনি দিবি না কলি বোলে যাওঁচোন আগতে। মানে ইনডাইৰেক্টলি মানা কৰি দিয়ে আৰু। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভাল। এইটো মোৰ লাষ্ট ব্লগ হ'ব গুৱাহাটীৰ পৰা, আৰু ইয়াৰ পিছত আপোনালোকে দিল্লীৰ পৰা দেখা পাব মোক, কাৰণ আমি গৈ আছোঁ। আমাৰ পৰহি ফ্লাইট আছে, মৰ্ণিং। আমাৰ ফ্লাইটবোৰ একদম মৰ্ণিঙে থাকে, আৰ্লি মৰ্ণিং, যাতে গৈ পেলাই তাত গোটেই কাম চাম ধুনীয়াকৈ কৰি পেলাই ৰেষ্ট ল'ব পাৰোঁ। সেনেকৈ মানে আমি ফ্লাইটটো বুক কৰোঁ। বাকী এতিয়া মই আছোঁ মোৰ ঘৰত, মানে ইয়াতে মাহঁত মানে ইয়াতে আছে আৰু গুৱাহাটীত, নগাঁৱৰ পৰা অহাকালি আহিছে। তো এতিয়া মাৰ লগত অকণমান ওলাই যাম বুলি ভাবিছোঁ, আৰু যিহেতু ৰমজান মাহো চলি আছে, মই আৰু নাথাকিমেই, মাৰ লগত অকণমান বজাৰৰ পৰা আহোঁ। আৰু আজি আছে ৰ'ব বাবা। আৰু মোক বহুতেই সুধি থাকে যে তোমাৰ ঘৰ ক'ত, ঘৰ ক'ত, ঘৰ ক'ত। মই হ'লোঁ গাৰিগাঁও ৰাপি, মোৰ ঘৰ গাৰিগাঁৱত। বাকী আৰু Q&A ভিডিঅ' মই বহুত সোনকালে আপলোড কৰিম, তাত গোটেইখিনি গম পায়ে যাব আপোনালোকে, যিহেতু বহুত মানে আপোনালোকৰ বহুত কুৱেশ্যন হৈ গৈছে, আৰু মানে ইমান বেছি হৈ গৈছে। মই বহুত জল্দি আপলোড কৰিম, মই সময় মিলাব পৰা নাই আপলোড কৰিবৰ কাৰণে, মানে বহুত দৌৰা দৌৰি চলি আছিলে, সেইটো কাৰণত মই বহুত জল্দি আপলোড কৰিম। আৰু এটা কথা, মানে মোৰ লগত এটা ইমান ডাঙৰ স্কেম হৈ গৈছে নহয়, ৰ'ব আপোনালোকক মই দেখুৱাই আছোঁ হা, স্কেমটো কি হৈছে মই দেখুৱাই আছোঁ। মই মানে ইনষ্টাগ্ৰাম এটা পেজত এই পাৰফিউমকেইটা অৰ্ডাৰ কৰিছিলোঁ। মানে এইকেইটা লাক্সাৰী পাৰফিউম চেল কৰে, আৰু সিহঁতে মানে 600ত কিবা মানে 10 ml এইকেইটা। মই ভাবিছোঁ ইমান কমতে অৰ্ডাৰ কৰি চাওঁ আৰু কি আহে, কিন্তু এনেকা পচা গোন্ধ নহয়, কি ক'ম আৰু, মানে ৰুম স্প্ৰেও কৰা নাযায় এইকেইটা, এনেকা বেয়া। মই 600 টকা দি এইকেইটা পাৰফিউম অৰ্ডাৰ কৰিছোঁ, আৰু মোৰ ভাইটিৰ কালেকশ্যন দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব। দেখা পাইছে, মানে ইয়াতে এটাৰ ওপৰত এটা ব্ৰেণ্ড, কিন্তু এটাও ল'ব নিদিয়ে। ৰ'বা মা, ৰ'বা, এই গোটেই এইবিলাক চব পাৰফিউমৰ দোকান ইয়াতে। চিম্বাক থৈ যাওঁ আমি, চিম্বাক বাই দিয়া, বাই। চুৰি গ'ল। আমি এতিয়া ওলাই দিলোঁ, আমি ড্ৰাইভাৰ লৈ যাব লাগিব। পাপা আৰু এখেত মানে ইয়াতে যাব, আমাৰ গুদামত কাম আছে কিবা কিবি, সেইবোৰ কৰিব। তাৰপিছত আমি তাৰ পৰা আহি তাত সোমাম, আৰু মই ৰোজাও ৰাখিছোঁ, মানে যিমান পাৰোঁ জল্দি মানে আহিব চেষ্টা কৰিব লাগিব। আৰু যোৱাৰ আগতে আইৰাৰ চুলিটো কাটি ল'লোঁ আমি একদম, কাৰণ তাইৰ জন্মৰ চুলি কাটাই হোৱা নাছিলে। এনেই মাজে মাজে আমি অকণমান ট্ৰিম কৰি দিওঁ আৰু, কিন্তু এনেকৈ মানে টাকলো কৰি দিয়া নাছিলোঁ, নহ'লে তাত আৰু কাকো কাটিব নিদিয়ে নহয়। এবাৰ চেলুনত লৈ গৈছিলোঁ, বিয়া দেখাই দিছে। এতিয়া তাইৰ দাদুৱে কাটি দিলে ধুনীয়াকৈ। যি যাম বাপৰে বাপ, তাত আৰু ৰোজা ৰাখিছোঁ। এনেকুৱা লাগিছে মানে ৰাস্তাতে আজান দি দিব। শুনছা না নাই আম্মা? শুনছোঁ, কিবা অলপমান ফোন যটো তই মোক কিবা কিনি দিবি না? কিবা কিনি দিবি না? যাওঁচোন আগতে দিবি না? কিবা কিনি দিবি না কলি বোলে যাওঁচোন আগতে। মানে ইনডাইৰেক্টলি মানা কৰি দিয়ে আৰু। মানা কৰা নাই, সঁচাতে মানা, মই য'তে যাওঁ দেখোন কিনিয়ে দিম। মানা কছা দে, মোৰ যে ভোক লাগি আছে এতিয়া। তই কিনা একে কথা, মই কিনাইলে তোৰে হ'ব। এতিয়া আমি গৈ আছোঁ মানিক চান্দত, তাৰ পৰা অলপ আৰু GS ৰোডতো কিবা কিবি বজাৰ আছে, আৰু মই গুচি যাম যে, আমাৰ আৰু মানে অকলে আহিব অলপ টান পায়, সেইকাৰণে অলপ আজি মই গাৰিগাঁও বুলি ক'লোঁ, আৰু গাৰিগাঁৱৰ অকণমান কথাও ক'লোঁ। মই ঘৰত গাৰিগাঁৱৰ কথাই কওঁ, মানে আম্মাহঁতৰ লগত, চবৰে লগত। ৰোজা ৰাখছে নেকি? গাড়ীতে ইফতাৰ কৰি আছোঁ, তাৰপিছত বজাৰ কৰিব যাম, আগতে খাই যাওঁ।
আমি মানিক চান্দৰ পৰা ওলালোঁ এতিয়া আমি ইয়াতে ভাৰতীয় জলপানত আহিছোঁ বাপৰে কি দাম বাঢ়িছে আপোনাৰ ল'ব নোৱাৰি বহুত দাম বাঢ়িছে আমাৰ কিবাকৈ এযোৰ ভাল লাগিলে আৰু অকণমান ইমান চাই আমাৰ কাৰণে এযোৰ কাণফুলি ল'লোঁ ল'লে মানে আমাৰ তাইৰ কাৰণে কিবা কিবি চালোঁ কিন্তু যি দাম বাঢ়িছে মই কৈছোঁ নালাগে এতিয়া তাইৰ আছে পিছত লৈ ল'ম দিয়া এতিয়া মই যিহেতু ৰোজা ৰাখিছিলোঁ ঘৰৰ পৰা অলপ কিবা কিবি লৈ আহিছিলোঁ গাড়ীতে অকণমান খালোঁ এতিয়া ইয়াতে আহিছোঁ ইয়াতে অকণমান খাই লওঁ আৰু আইৰাটো গা বেয়া হোৱাৰ পৰা তাইক খাব ইচ্ছা নকৰে তথাপি আজি মই এটা কাজু বৰফি দিছোঁ তাইক খাবৰ কাৰণে খাই আছে এতিয়া কেনেকুৱা লাগিছে মা ভাল লাগিছে অ'কে কোৱা মই অলপ কিবা কিবি খাই লওঁ আৰু আজি আচৰিত কথা এইখিনি টাইমত ইমান মানুহ থাকে ইয়াতে আজি এটাও মানুহ নাই Hello? बुलबुलक दीदी ताक सिलिकन बना दे सिलिकन बना लो कौन itu jangan tuh aida bener kau itu belum ada aida belum itu kau itu Nanu itu semua kalau mau larban deh ভাৰতীয় জলপানৰ পৰা ওলাই আমাৰ অকণমান এনে কিবা বজাৰ আছিলে কৰিলোঁ কৰি পেলাই আমাৰ গুদামত সোমাইছিলোঁ পাপাকো লৈ আহিলোঁ একেবাৰে ৰুমত আৰু আহি পোৱা যিহেতু অকণমান টাইম হ'ল মই যিহেতু গাড়ীতে ইফতাৰী অকণমান কৰিছিলোঁ খাবৰ কাৰণে মানে ভালকৈ পাৰা নাই চ' আহি পেলাই ঘৰত খালোঁ ঠিকছে খাই লৈ পেলাই এতিয়া এনেকুৱা হৈছে মানে বিচনাখনত গ'লে মই মানে মৰি যাম আৰু এনেকুৱা টোপনি লাগি আছে মই আৰু সেইটো টাইমতে আইৰাকো অকণমান খুৱাই ল'লোঁ এতিয়া অকণমান শুই পৰিম ইয়াতে তাৰপিছত ভাতটো খাই পেলাই ওলাই দিম আৰু কাৰণ যাব লাগিব আজি থাকিবতো কৈ আছে আম্মা কিন্তু যাব লাগিব নহ'লে নহ'ব মানে আমাৰ হাতত এদিনেই আছে ভাইটি কিবা কৈ আছিলে তাকে শুনিব গ'লোঁ কি কৈ আছিলোঁ মই আমাৰ হাতত নাই আৰু টান গৈ পেলাই আৰু পেকিং কৰিব লাগিব যিহেতু সেইকাৰণে আজি আৰু নাথাকোঁ আৰু গুচি যামগৈ মাহঁতক আৰু একেবাৰে আহিলে লগ পাম আৰু চব যদি ভালে ভালে থাকে হয়নে নহয় আমাৰ ঘৰত যিমানকেইটা মেকুৰী আছে চবতকৈ শান্ত মেকুৰী হ'ল চিম্বা তাক যেনেকৈ যি কৰে মানে সেনেকৈ আহি থাকে চিম্বা হেণ্ডশেক কুজু ইৰিটেট কৰি দিছোঁ কালি ৰাতি আৰু মোৰ একো ভিডিঅ' লোৱা নহ'ল কাৰণ ৰাতি আহি পাওঁতে প্ৰায় 12:30 মানে হৈ গৈছিলে 12:30 মানে হৈ গৈছিলে তাৰপিছত আৰু ইমান ভাগৰি গৈছিলোঁ আৰু ৰোজাও ৰাখিছিলোঁ তাৰপিছত আৰু ঘূৰা ফুৰাও কৰিলোঁ অকণমান আহি পেলাই শুই পৰিলোঁ এতিয়া উঠিছোঁহে আমি অকণমান আগত উঠি পেলাই মই ডাইৰেক্ট ব্ৰেকফাষ্টটো কৰাই মই এতিয়া পেকিং কৰিব লাগিছোঁ কাৰণ আমাৰ মানডে মানে মৰ্ণিং 6:30 ফ্লাইট আছে তো আমিতো মানে একদম চেহেৰিটো কৰি পেলাই ওলাই যাব লাগিব আৰু মানে ইমান কাম মানে অহা যোৱা কৰোঁতে বহুত কাম ওলাই যায় এইটো সেইটো কিমান কি ভৰাব আছে কিমান কি মানে মই লিষ্ট এখন বনাই লৈছোঁ নহ'লে পাহৰি থাকোঁ যে আশা কৰিছোঁ আপোনালোকে আজি এই ব্লগটো চাই ভাল পাব মই নেক্সট ব্লগত লগ পাম বাই